আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ এছামিজ মিডিয়ামৰ সায়েন্স জেনাৰেল সায়েন্সৰ কিছুমান 2024 চনৰ এছএছএলসি পৰীক্ষাৰ সম্ভাব্য কিছুমান এমসিকিউৰ বিষয়ে আলোচনা কৰিম। প্ৰথম এমসিকিউটো আছে আজিনাতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। এই প্ৰশ্নটো 2017 চনত আহিছিল। অপশন এ এন্টিবায়োটিক, অপশন বি বেদনানাশক, অপশন সি অম্লনাশক, অপশন ডি বীজাণুবাৰক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব আজিনাতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। শুদ্ধ উত্তৰটো হ'ব সি। নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো? এই প্ৰশ্নটো 2018 চনত আহিছিল। ইয়াৰ প্ৰথম অপশনটো আছে টিনতকৈ জিংক দামী, বি জিংকৰ গলনাংক টিনতকৈ বেছি, চি জিংক টিনতকৈ অধিক সক্ৰিয়, ডি জিংক টিনতকৈ কম সক্ৰিয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি। নেক্সট আমি কুৱেশ্যন নম্বৰ 3 চাম। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে। এই প্ৰশ্নটো 2016, 2018 আৰু 2022ত আহিছিল। অপশন এ 1, 5, 4, 10। এটা দ্ৰৱই যদি ৰঙা লিটমাছ নীলা কৰিছে গতিকে ইয়াৰ pH কিমান হ'ব? ৰঙা লিটমাছ নীলা কৰে ক্ষাৰকে, গতিকে ক্ষাৰকৰ pHৰ মান 7তকৈ বেছি থাকে, গতিকে অপশন হ'ব এনসাৰ। শুদ্ধ উত্তৰটো হ'ব 10। নেক্সট 4 নম্বৰ প্ৰশ্নটো এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে, গেছটোৱে চূণপানী ঘোলা কৰে, দ্ৰৱটোত আছে। এই প্ৰশ্নটো 2019 চনত আহিছিলে। এতিয়া অপশন এ ছডিয়াম ক্লোৰাইড, অপশন 2 হাইড্ৰক্লোৰিক এচিড, অপশন 3 লিথিয়াম ক্লোৰাইড, অপশন 4 পটাছিয়াম ক্লোৰাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব HCl। এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যনটো আছে ছডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 100 ml এই হাইড্ৰক্লোৰিক এচিড দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা হাইড্ৰক্লোৰিক দ্ৰৱৰ আগৰ সৈতে একেটা পৰিমাণ হ'ব। এইটো যদি 10 ml ছডিয়াম হাইড্ৰক্সাইডৰ 10 ml যদি হাইড্ৰক্লোৰিক এচিডে 8 ml পৰিমাণে সম্পূৰ্ণৰূপে প্ৰশমিত কৰিব পাৰে তেন্তে ছডিয়াম হাইড্ৰক্সাইডৰ 20 ml দ্ৰৱত কিমান লাগিব? 16 ml লাগিব। নেক্সট 6 নম্বৰ প্ৰশ্নটো আছে অম্লত পোৱা যায়। অম্লত কি পোৱা যায়? অম্লত হাইড্ৰজেন আয়ন পোৱা যায়। নেক্সট 7 নম্বৰ প্ৰশ্নটো আছে তেতেলীত থকা জৈৱ এচিডবিধ হ'ল, তেতেলীত কি এচিড থাকে? টাৰ্টাৰিক এচিড থাকে। নেক্সট 8 নম্বৰ প্ৰশ্ন আছে ক্ষাৰক পানীত দ্ৰৱীভূত হ'লে উৎপন্ন কৰা আয়নবিধ হ'ব। ক্ষাৰক যদি পানীত দ্ৰৱীভূত কৰা যায় তেতিয়া হাইড্ৰ অক্সাইড আয়ন উৎপন্ন হয়। নেক্সট 9 নম্বৰ প্ৰশ্নটো আছে প্ৰশমন বিক্ৰিয়াত উৎপন্ন হয় লৱণ আৰু পানী। প্ৰশমন বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এচিড প্লাছ ক্ষাৰ এচিড প্লাছ ক্ষাৰ ইকুৱেল টু হয় আপোনাৰ লৱণ প্লাছ
প্লাস পানি লবণ আৰু পানী উৎপন্ন হয় তো নেক্সট প্ৰশ্ন চাম আমি এতিয়া 10 নম্বৰ প্ৰশ্নটো আছে আপোনাৰ তলৰ কোনটোৰ প্ৰাকৃতিক সূচক যেটা আছে হালদি ফিনলফথেলিন মিথাইল অৰেঞ্জ মিথাইল ৰেড ফিনলফথেলিনটো কৃত্ৰিম সূচক মিথাইল অৰেঞ্জ কৃত্ৰিম সূচক মিথাইল ৰেড কৃত্ৰিম সূচক তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব হালদি নেক্সট 11 নম্বৰ কোৱেশ্চনটো আছে লঘু সালফিউৰিক এসিড বিক্ৰিয়া নকৰা ধাতুটো হ'ল লঘু সালফিউৰিক এসিডে কাৰ লগত বিক্ৰিয়া নকৰে ইয়াতে আছে এটা সোডিয়াম ধাতু আইৰন মেগনেছিয়াম সিলভাৰ তে সিলভাৰৰ লগত হাইড্ৰক্লোৰিক এসিডে বা লঘু সালফিউৰিক এসিডে বিক্ৰিয়া নকৰে নেক্সট কোৱেশ্চন চাম আমি এতিয়া 12 নম্বৰ কোৱেশ্চনটো আছে যে তলৰ কোনটো অম্লক্ষাৰক সূচক তলৰ কোনটো অম্লক্ষাৰক সূচক নহয় যে ইয়াতে আছে হালদি ভেনিলা লিটমাছ মিথাইল অৰেঞ্জ ইয়াতে এই ভেনিলাটো অম্লক্ষাৰক সূচক নহয় তাৰপিছত 13 নম্বৰ কোৱেশ্চনটো আছে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো হ'ল এচিডে যদি ধাতুৰ লগত বিক্ৰিয়া কৰে হাইড্ৰোজেন গেছ উৎপন্ন হয় এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুৰ লৱণ আৰু হাইড্ৰোজেন গেছ প্ৰস্তুত কৰে গতিকে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি উৎপন্ন হোৱা গেছটো হ'ল হাইড্ৰোজেন গেছ নেক্সট কোৱেশ্চন চাম আমি নেক্সট কোৱেশ্চনত আছে তলৰ কোনটো শুদ্ধ ইয়াতে হাইড্ৰক্লোৰিক এসিড H2O = হাইড্ৰোনিয়াম আয়ন প্লাস ক্লোৰিন এইটোৱে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আছে প্ৰশমন লৱণৰ pH ৰ মান কিমান প্ৰশম লৱণৰ pH ৰ মান হ'ল 7.4 নেক্সট কোৱেশ্চন আছে বিশুদ্ধ পানীৰ pH ৰ মাত্ৰা কিমান বিশুদ্ধ পানীৰ pH ৰ মাত্ৰা সদায় 7 থাকে নেক্সট কোৱেশ্চন আছে তলৰ কোনটো ব্লিচিং পাউডাৰৰ সংকেত মানে যে কোনটো ব্লিচিং পাউডাৰৰ সংকেত যে ক্যালসিয়াম অক্সাইড ক্লোৰাইড অক্সিজেন এটো CaOCl2 এটো হল ক্যালসিয়াম অক্সাইড ক্লোৰাইড এটো হল ব্লিচিং পাউডাৰৰ উদাহৰণ নেক্সট কোৱেশ্চন জিপসামৰ ৰাসায়নিক সংকেত কি জিপসামৰ ৰাসায়নিক সংকেতটো হল CaSO4 2H2O নেক্সট কোৱেশ্চন আছে তলৰ কোনটো মৌলই আম্লিক অক্সাইড উৎপন্ন কৰে ইয়াতে হ'ব ফসফৰাছ নেক্সট তলৰ কোনটো তীব্ৰ এসিড ইয়াতে তীব্ৰ এসিডটো আছে এটা কাৰ্বনিক এসিড CH4 আৰু মিথানয়িক এসিড ইয়াতে হাইড্ৰক্লোৰিক এসিডটো হ'ব তীব্ৰ এসিড নেক্সট কোৱেশ্চনত আছে তলত দিয়া পদাৰ্থবোৰৰ পৰা ক্ষাৰকটো বাছি উলিওৱা কোনটো ক্ষাৰক কমলাৰ ৰসত এসিড থাকে তেতেলীৰ পানী হেতুত এসিড থাকে জঠৰ ৰস তাতে এসিড থাকে আমলখিৰ ৰসত এসিড নাথাকে ক্ষাৰক থাকে তাৰপিছত H2O আয়নটোক আয়ন বুলি কোৱা হয় হাইড্ৰোজেন আৰু পানীৰ আয়নটোক কি আয়ন বুলি কোৱা হয় পানীৰ আয়নটোক কোৱা হয় হাইড্ৰোনিয়াম আয়ন পানীৰ আয়নটোক কোৱা হয় হাইড্ৰোনিয়াম
and next question আছে next question to আছে নেমু টেঙাত কি এসিড থাকে নেমু টেঙাত সাইট্রিক এসিড থাকে next question ৰঙা পৰুৱাত কি এসিড থাকে ৰঙা পৰুৱাত মিথানোইক এসিড থাকে next question আছে আটাইবোৰ খাৰক নহয় আটাইবোৰ খাৰক নহয় আটাইবোৰ খাৰক কি নহয় আটাইবোৰ খাৰক এলকালি নহয় যে সকলোবোৰ এলকালি খাৰক কিন্তু সকলোবোৰ খাৰকে এলকালি নহয় next question আছে এসিডে নীলা লিটমাছ কি কৰে ৰঙা কৰে next question আছে মৃদু পানীবোৰত দ্ৰৱিত কাৰ্বন ডাই অক্সাইড থাকে কাৰণে এটো কি হয় আম্লিক হয় next question আছে 28 question আছে এসিডে ক্ষাৰক আৰু এলকালি সৈতে বিক্ৰিয়া কৰি ডেজ আৰু পানী উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে লৱণ আৰু পানী উৎপন্ন কৰে ক্ষাৰকে লিটমাছৰ ডেজ লিটমাছৰ বৰণ নীলা কৰে ৰঙা লিটমাছৰ বৰণ নীলা কৰে ৰঙা লিটমাছৰ বৰণ নীলা কৰে next question 30 লিটমাছ পখম মাধ্যমত কি বৰ্ণ হয় বেঙুনীয়া হয় লিটমাছ পখম মাধ্যমত বেঙুনীয়া হয় ফিনলফথেলিন ক্ষাৰকীয় মাধ্যমত ডেজ বৰ্ণৰ গোলপীয় বৰ্ণৰ ফিনলফথেলিন ক্ষাৰকীয় মাধ্যমত গোলপীয় বৰ্ণৰ হয় next question আটাইবোৰ ধাতু 32 আটাইবোৰ ধাতু ডেজ পদাৰ্থ আটাইবোৰ ধাতু কি পদাৰ্থ বিজাৰক পদাৰ্থ বিজাৰক পদাৰ্থ next question পখম ধৰ্মী দ্ৰৱৰ pH ৰ মাত্ৰা হল 7 next question 34 সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ডেজ বোলে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে তাৰপিছত সোডিয়াম কাৰ্বনেট এটো মানে Na2CO3 10H2O ডেজ সোডা বোলে হয় এটো কয় কাপোৰ ধোৱা সোডা next question আছে জিপসামৰ সংকেত হল next question আছে জিপসামৰ সংকেত হল CuSO4 2H2O option A next question আছে যিবোৰ ৰাসায়নিক পদাৰ্থ জলীয় দ্ৰৱত বা ডেজ আয়ন মুক্ত কৰে সেইবোৰ পদাৰ্থক এসিড বোলে কি আয়ন উৎপন্ন কৰে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে next question আছে ফিনলফথেলিন এটা ডেজ সূচক আৰু ইয়াৰ বৰণ ডেজ দ্ৰৱত গোলপীয় ফিনলফথেলিন এবিধ সাংশ্লেষিত সূচক আৰু ক্ষাৰকীয় মাধ্যমত গোলকীয় হয় জলীয় দ্ৰৱত সালফ্ৰিক এসিডে ডেজ আৰু আয়ন মুক্ত কৰে সালফ্ৰিক এসিডে জলীয় দ্ৰৱত হাইড্ৰোজেন আৰু সালফেট উৎপন্ন কৰে next question 40 এটা আছে সিলভার নাইট্রেটৰ দ্ৰৱত কপাৰৰ পাত এখন ডুবালে ডেজ মুক্ত হয় এই বিক্ৰিয়াত কপাৰ হিচাপে কাম কৰে কপাৰে ডেজ হিচাপে কাম কৰে এটা সিলভাৰ আৰু জাৰক হিচাপে কাম কৰে নেক্সট জাৰণ বিজাৰণ বিক্ৰিয়াত জাৰক পদাৰ্থ হয় আৰু বিজাৰক পদাৰ্থ
ডেশ দান কৰে জারক পদার্থ হয় জারণ বিজারণ বিক্রিয়াত জারক পদার্থ বিজারিত হয় আৰু ইলেক্ট্রন দান কৰে নেক্সট কোয়েশ্চন 42 কঠিন পানী কোমল মৃদু পানী লৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়ামৰ যৌগটোৰ নাম হ'ল সোডিয়াম কাৰ্বনেট যৌগ CaOCl2 সাধাৰণ নামটো হৈছে ব্লিচিং পাউডাৰ নেক্সট কোয়েশ্চন আছে ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা সোডিয়াম যৌগটোৰ নাম কি হ'ব সোডিয়াম কাৰ্বনেট নেক্সট কোয়েশ্চন আছে হে